হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল লেটছ ষ্টাডি। বন্ধুসকল, আজিৰ পৰা কিছুদিনৰ পূৰ্বে অৰ্থাৎ যিটো সময়ত নেকি অসম চৰকাৰে অসম আৰোগ্য নিধি শিতান বুলি এটা বিশেষ শাখাত অসমৰ সাধাৰণ ৰাইজৰ পৰা কিছু আৰ্থিক সাহায্য বিচাৰিছিলে, যাতে COVID-19ক প্ৰটেক্ট কৰিব পৰা যিখিনি কাৰ্য ব্যৱস্থা সেইখিনি ল'বৰ বাবে তেওঁলোকৰ কিছু পৰিমাণে হ'লেও আৰ্থিকভাৱে লাভালাভ হয় আৰু আৰ্থিক সাহায্য যাতে আমাৰ জনসাধাৰণে তেওঁলোকলৈ প্ৰেৰণ কৰে। আৰু সেই সময়ত মই এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, যাতে মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে, ভিউৱাৰ্ছ আছে, তেওঁলোকক মই এটা অনুৰোধ জনাইছিলোঁ ভিডিঅ'টোৰ জৰিয়তে যে আপোনালোকে যোনে যিমান পাৰে 10-20 টকা তেওঁলোকলৈ আগবঢ়াওক, যাতে আমাৰ বাবেহে সেইখিনি কৰিব। গতিকে যোনে যিমানখিনি পায় আৰু এদিনত অন্তত মাংস ভাত বা দালি ভাত নেখায়, অকণমান আলু পিটিকাৰে ভাত খাই ৰাহি হোৱা পইচাটোকে মই আগবঢ়াব অনুৰোধ জনাইছিলোঁ। আৰু যিসকল ব্যক্তিয়ে সাহায্য আগবঢ়াইছিলে তেওঁলোকৰ নাম, গাঁও আৰু মই জিলাৰ নামটো লিখিব কৈছিলোঁ এটা বিশেষ কাৰণত। কাৰণ যিসকল ব্যক্তিয়ে সেই সাহায্য আগবঢ়াইছে, বহুত ভাল মানুহেও আগবঢ়াব নোৱাৰে, কিন্তু এইটো বৰ ডাঙৰ কথা, অপ্ৰিয় হ'লেও সঁচা কথা। বহুত ভাল আদ্যৱন্ত ঘৰৰ মানুহে কিন্তু এনেদৰে সাহায্য আগবঢ়াব নোৱাৰে। অথচ কিছু এনে ব্যক্তি আছে যি নেকি নিজেই কষ্টত চলিব লাগে, অথচ এনে সামাজিক কামবিলাকলৈ য'ত কিঞ্চিত পাৰে অৱদান আগবঢ়ায়। বন্ধুসকল, সেই ব্যক্তিসকলৰ নাম, গাঁৱৰ নাম, জিলাৰ নাম মই ভিডিঅ'টোত প্ৰকাশ কৰিম এটা কাৰণে, যাতে সেই অঞ্চলটোত, সেই গাঁওখনত সেই ব্যক্তিজনৰ নিচিনা সুহৃদয়বান ব্যক্তি আছে বুলি মানুহে গম পায়, আৰু বিপদৰ সময়ত অনাগত দিনতো তেওঁলোকে যাতে সহায়ৰ হাত আগবঢ়ায়, তেওঁলোকক এটা ছাপোৰ্ট দিবৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যি কি নহওক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল লাগে লাইক এটা কৰি থৈ যাব। মোৰ উদ্দেশ্য হৈছে ভিডিঅ'টোৰ যাতে সেই যিসকলে সাহায্য প্ৰদান কৰিছে সামান্য পৰিমাণে হ'লেও, তেওঁলোকক আমাৰ আগত চিনাকি কৰাই দিয়াটো আমাৰো কিছুমানৰ দায়িত্ব থাকে বুলি মই ভাবোঁ। কাৰণ মই আগতেই কৈছোঁ, অপ্ৰিয় হ'লেও সত্য কথা, বহুত ভাল মানুহেও এনেকৈ সাহায্য প্ৰদান কৰিব কিন্তু নোৱাৰে। যি কি নহওক বন্ধুসকল, মই ইয়াত কমেণ্টখিনিৰ সৈতে আপোনালোকক দেখাই গৈছোঁ। মই নামখিনি কৈ গৈছোঁ, নামখিনি উচ্চাৰণ কৰোঁতে কোনো কাৰণে যদি ভুল হৈ যায় ক্ষমা কৰি দিব। যি কি নহওক বন্ধুসকল, প্ৰথম এজন ব্যক্তিয়ে কমেণ্ট কৰিছিলে, ভূপেন কুমাৰ দা, 20 মাইল চাবুৱা ডিব্ৰুগড়। ইয়াৰ পিছত মই বৰ বিশেষ নকওঁ, নাম আৰু গাঁৱৰ নাম আৰু জিলাখনৰ নামহে কৈ যাম। আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি সেই অঞ্চলৰ কোনো ব্যক্তি আছে তেওঁলোকে নিশ্চয় কমেণ্ট কৰিব যদি তেওঁলোকক চিনি পায়, লগ পায়। যি নহওক বন্ধুসকল, দ্বিতীয়তে এজন শামছুল হক, ডিষ্ট্ৰিক্ট বৰপেটা, ব্লেজ চত্ৰকানৰা বুলি কৈছে। মই কৈছোঁ যে নামসমূহ কেতিয়াবা উচ্চাৰণ কৰোঁতে ভুল হৈ যাব পাৰে, ক্ষমা কৰিব। ইয়াৰ পিছত সৌৰভজ্যোতি ডেকা নামৰ এজন ব্যক্তিয়ে এটা কমেণ্ট কৰিছিলে, এতিয়ালৈ আসাম আৰোগ্য নিধিত একো দিব পৰা নাই, কিন্তু আমাৰ গাঁৱতে 2-3 ঘৰ মানুহৰ লগত কিছু খোৱা বস্তু শ্বেয়াৰ কৰিছোঁ, আগলৈ যিখিনি পাৰোঁ যত্ন কৰিম, ভগৱানে সকলোৱে মংগল কৰক। খুবেই সুহৃদয়বান ব্যক্তি। কিবা কাৰণে তেওঁ হয়তো হাতত কেছ নাথাকিলে বা যিকোনো কাৰণত অৱদান আগবঢ়াব নোৱাৰিলেও তেওঁ বিশেষ এটা কাম কৰি আছে, কি যে ওচৰৰ মানুহখিনিক তেওঁ সহায় হাত আগবঢ়াই আছে। মই এই কথাটো ভিডিঅ'টোত কৈছিলোঁ যে কেৱল কিবা এটা সাহায্য যে দিব সেইটো কথা নহয়, যদি আপুনি সেই সময়ত সাহায্য দিবলৈ অপাৰগ হৈছে, তেতিয়াহ'লে আপুনি আপোনাৰ খোৱা 2টা আলুগুটি হ'লেও কোনোবা এঘৰ মানুহক দিয়ক যদি প্ৰয়োজন বোধ কৰিছে। কাৰণ যাতে দালি ভাত নাখালেও আলু পিটিকাৰে এসাঁজ হ'লেও ভাত কিন্তু দিনটোত খাব পাৰিব লাগিব, এই কথাটো ময়ো কৈছিলোঁ। যি নহওক ধন্যবাদ জনাইছোঁ আপোনালোক। ইয়াৰ পিছত অংকুৰ বৰা, ব্লেজ গাড়ীহাগী, ডিষ্ট্ৰিক্ট বিশ্বনাথ। যি কি নহওক এইজন ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত প্ৰমোদ চন্দ্ৰ কলিতা, ডিমৰণি, দৰং, আছাম। তেওঁৰ 1000 টকা অৱদান আগবঢ়াইছিলে। মই যিমান পৰিমাণৰ আৰ্থিক সাহায্য দিছিলে মই উল্লেখ কৰিব মানা কৰিছিলোঁ, মানে কি যাৰ যিটো সামৰ্থ্য, কোনোবাই 10 টকা পাইছে, সেই 10 টকাও কিন্তু 10 লাখ টকাৰ সমান কেতিয়াবা মূল্য হ'ব পাৰে। যি কি নহওক বন্ধুসকল, ইয়াৰ পিছত যুৱৰাজ দেৱনাথ, লংকা 1 নং পিপল পুখুৰী, হোজাই। একচুৱেলি গাঁওখনৰ নাম এতিয়া কোনটো হ'ব মই খেলিমেলি লাগিলে, একেলগে লিখি দিলে। যি কি নহওক, তেওঁ যদি ভিডিঅ'টো চাই আছে এই মুহূৰ্তত তেওঁ নিশ্চয় গম পাব, বা তেওঁৰ ওচৰৰ পাজৰৰ যদি কোনো ব্যক্তিয়ে ভিডিঅ'টো চাইছে নিশ্চয় গম পাব। আপোনালোকলৈ ধন্যবাদ থাকিলে। ইয়াৰ পিছত অনুপম চুতীয়া, ব্লেজ ভলুকাগুৰি, ঢকুৱাখানা ডিষ্ট্ৰিক্ট, লখিমপুৰ। বন্ধুসকল, লকডাউনৰ মাজতে মোৰ চেনেল অসমৰ বিভিন্ন ঠাইলৈ গৈছে মানে। যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত বন্দনা শইকীয়া, পুৰণি গুদাম, নগাঁও। বাপৰে, নগাঁৱলৈ গৈছে চেনেল। ইয়াৰ পিছত শিৱানী কলিতা, ব্লেজ তান্তি গাঁও, যোৰহাট, তিতাবৰ। বাপৰে, নগাঁও, যোৰহাট সকলোতে। ইয়াৰ পিছত আছে ভৱানী চৰকাৰ, দোলাহাট বজাৰ নে বাজাৰ এইটো মই অলপ খেলিমেলি। যি কি নহওক উত্তৰ লখিমপুৰ, ধেমাজি সকলোতে আছে দেখোন। ইয়াৰ পিছত মোৰ সামৰ্থ্য অনুযায়ী আৰ্থিক সহায়
কৰিলোঁ। মই এখেতক ব্যক্তিগতভাৱে চিনি পাওঁ বাৰু বিশেষ কিছু কাৰণত। এখেতৰ ঘৰ মাজুলীত হয়। যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত ৰঞ্জিত গোহাঁই, ব্লেজ, বৰবাম দিহিঙীয়া, ডিষ্ট্ৰিক্ট ধেমাজি বৰদলনি। ধেমাজি বৰদলনি, একচুৱেলি ধেমাজিৰে হয় চাগে। ৰঞ্জিত গোহাঁই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কুশল ঠেঙাল, ডিষ্ট্ৰিক্ট গোলাঘাট চাওদাং পথৰ, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাপৰি নগাঁও, যোৰহাট, ধেমাজি গোটেইখিনিতে আছে দেখোন। অৰিজিত বিশ্বাস, ব্লেজ, ডিপুজি পথৰ, ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' পশ্চিম মায়ঙৰ হয়। আপোনালোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এই যে ব্যক্তিসকলে যে কিছু পৰিমাণে হ'লেও সাহাৰ্য আগবাঢ়িছে, চাওক মোৰ চেনেলটো একেবাৰে নতুন, ভিউৱাৰ্ছ আপুনি দেখিছে কিমান আছে, অথচ সেই ভিউৱাৰ্ছখিনি মই এটা কথা ভাল লাগিছে যে ইমান কিবা এটা ভাল পাইছে কাৰণে চাগে অসমৰ বিভিন্ন ঠাইলৈ চেনেলটো গৈছে। আজি নগাঁৱত চাইছে, ধেমাজিত, লখিমপুৰ, গোলাঘাট, যোৰহাট, নগাঁও, ভাল লাগিছে এটা কাৰণে। তো আপোনালোকে এনেদৰে আগলৈ সহায় সাৰথি আগবঢ়াই গৈ থাকিব। যি কি নহওক বন্ধুসকল, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ অঞ্চলৰ কোনো এজনী চাই আছে ভিডিঅ'টো এই মুহূৰ্তত, তেতিয়াহ'লে আপোনালোকক নিশ্চয় তেখেতলোকে মনত পেলাব আকৌ ভৱিষ্যতে কেতিয়াবা এনেধৰণৰ কাম আগলৈও কৰি যাওক। কাৰণ আমি মানুহ হিচাপে জীয়াই আছোঁ কেলৈ? মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে, ভাবিব কোনে নোকোৱা সমনীয়া, ভাবিব কোনে নোকোৱা। এতিয়া এই কথাবিলাক সদায় আমি হৃদয়গম কৰিব লাগিব। আপোনালোকৰ নিচিনা ভাল ভাল মানুহ এতিয়াও পৃথিৱীখনত জীয়াই আছে বাবে পৃথিৱীখন ইমান সুন্দৰ। যি কি নহওক বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, এওঁলোকৰ কাৰণে অন্ততঃ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰে নকৰে সেইটো আপোনাৰ কথা। ধন্যবাদ।